হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে সকলো। আমি আহিলোঁ গুৱাহাটীলৈ বন্ধুসকল। এয়া চাওকচোন, কি সুন্দৰ পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী খানাপাৰাত বন্ধুসকল। আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰগ্ৰাম আছিল ইয়াতে খানাপাৰা ফিল্ডত। ইয়াতে আহি আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল। চাওকচোন, ইমান মানুহৰ ভিৰ হৈছে ইয়াতে। আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে সকলো অপেক্ষাত ৰৈ আছে, ৰাস্তাত ভিৰ হৈ আছে বন্ধুসকল। এনেকৈ খানাপাৰাৰ নেশ্যনেল হাইৱেত আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰগ্ৰাম চাবলৈ সকলো অপেক্ষাত ৰৈ আছে বন্ধুসকল। এনেকৈ এই মুহূৰ্তত আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ বন্ধুসকল। চাওকচোন, কি সুন্দৰ নাজাৰা, মানুহৰ ভিৰ।